আমাক এই সুবিধাখন দিয়াৰ বাবে যতীন দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যোনটো আমি কণ্টেষ্ট আৰম্ভ কৰিব লৈছোঁ সেইটো প্ৰত্যেকজন চালকৰ বাবে। আমাৰ লগত বৰ্তমান 5200 চালক আছে, 5200 ড্ৰাইভাৰ্ছ। আমি ASTC চিটি কেবে মাত্ৰ 5-6 দিনৰ ভিতৰত 5200 চালকৰে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। সেইকাৰণে 5200 চালকলৈ মই এটা স্কিম দিব বিচাৰিছোঁ, সেইটো হৈছে আমি 1 আগষ্টৰ পৰা 31 আগষ্টলৈকে এটা কণ্টেষ্ট কৰিছোঁ। এই চালকসকলক এটা মই QR কোড দিম, তেওঁলোকৰ মোবাইলে পাব অলপ দেৰিৰ পিছত হোৱাটছএপত। সেই চালকসকলে গ্ৰাহকক ডাউনলোড কৰাব লাগে। তেওঁলোকে সেই যোনটো স্কেন কোড পাব, স্কেন পাব, সেইটোত তেওঁলোকে যদি স্কেন কৰাই দিয়ে তেওঁলোকৰ নামত সেইটো হৈ যাব। আমি গম পাই যাম সেইজন চালকে এই গ্ৰাহকজনক অন্তৰ্ভুক্ত কৰিছে বুলি। ইয়াৰ স্কিমটো হৈছে যদি এই মাহটোৰ ভিতৰত 99জন পেচেঞ্জাৰ এজন চালকে কৰে তেতিয়াহ'লে তেওঁ কোৱালিফাই হ'ব, তাতকৈ বেছিও কৰিব পাৰে। তাৰ মাজত প্ৰথম যোন 5জন কোৱালিফাই কৰিব সেইসকলক যতীন বৰা আৰু টীম ৰাঘৱৰ লগত ডিনাৰ আৰু লগতে ৰাঘৱৰ প্ৰিমিয়াৰ শ্ব'ৰ কাৰণে এটা অপৰচুনিটি দিম। তেওঁলোকে প্ৰিমিয়াৰ শ্ব' চাব পাৰিব যতীন বৰা ৰাঘৱ টীমৰ লগত। আৰু লগতে তেওঁলোকক 50টা ফ্ৰী ট্ৰিপ আমি ASTC চিটি কেবছে দিম। সেইধৰণে প্ৰথম 100 কোৱালিফায়াৰক আমি ASTC চিটি কেবছৰ পিনৰ পৰা ফ্ৰী টিকেটছ দিম ৰাঘৱ চাবৰ বাবে। 100জন চালকে পাব, 100জন চালকে আমাৰ পিনৰ পৰা পাব। আৰু লগতে 50টা ট্ৰিপ তেওঁলোকে ফ্ৰী পাব। আৰু শেষত যিমানেই কোৱালিফাই কৰক, 1000, 2000, 5000 সকলো যদি কোৱালিফাই কৰে সকলোলৈকে আমি 50টা ট্ৰিপ আমাৰ পিনৰ পৰা ফ্ৰী দিম। 50টা ট্ৰিপ মানে হয়তো যদি 300 টকাৰ এটা ট্ৰিপ হয় 15000কে টকা তেওঁলোকে মাহটোত পাব পাৰে। এয়াই আমাৰ স্কিম। সকলোকে আমি হোৱাটছএপত পঠাই দিম, অলপ দেৰিৰ পিছত সকলো চালকে পাব। ধন্যবাদ, থেংক ইউ। এই সুযোগতে ASTC চিটি কেবক বহুত ধন্যবাদ জনাইছোঁ ৰাঘৱৰ লগত কলাবৰেশ্যন কৰাৰ কাৰণে। আৰু সকলো চালক বন্ধুক বহুত শুভেচ্ছা জনাইছোঁ এনেকুৱা এটা সুন্দৰ অপৰচুনিটি তেওঁলোকক দিয়াৰ বাবে। আৰু সকলোৱে আহক, এই সুযোগ গ্ৰহণ কৰক আৰু আমি ৰৈ থাকিম 5জন চালক বন্ধুৰ লগত একেলগে প্ৰিমিয়াৰ শ্ব' চাবলৈ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু বিশেষভাৱে ASTC চিটি কেবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এটা ঘোষণা কৰিবলৈ থাকি গ'ল যে ইয়াৰ পাছত অসমীয়া যিমানবিলাক চিনেমা হ'ব, চিনেমা হললৈ দৰ্শকে চাবৰ বাবে যেতিয়া যাব, দৰ্শকসকলক উপৰিও যিমানবিলাক কাষ্ট থাকিব এখন চিনেমাত, সকলো কাষ্টে সেইখিনি সময়ত চিনেমাৰ কামত যদি ঘূৰি ফুৰে সেই কেবত ফ্ৰীকৈ যাব পাৰিব। মই এইখিনি সময়তে